হাই গাইজ, মই তুলিকাই পুনৰবাৰ আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এতিয়া আবেলি 4টা বাজিছে। আমি এতিয়া পাৰ্কৰ ফালে অলপ ফুৰি আহোঁগৈ। ভাবিলোঁ ব্লগটো বনাওঁ, তেন্তে ব্লগটো চাই ভাল পাব বুলি আশা কৰিছোঁ। ব'লক তেন্তে আমাৰ লগত পাৰ্কলৈ যাওঁ। আমি এতিয়া পাৰ্কলৈ গৈ আছোঁ। আমাৰ ঘৰৰ পৰা 1.5 কিলোমিটাৰমান হ'ব। এইখনেই হ'ল লখিমপুৰৰ এটিম ফিল্ড। ইয়াতে চব হয়। আহি পাই গ'লোহি আমি আহিব বিচৰা গান্ধী পাৰ্কখন। এতিয়া টিকেটটো কৰি লওঁ। দুটা কাৰণে 20 টকা। 10 টকা হ'ব। মোৰ 10 টকা। হোৱা হৈছে। টিকেট পাই গ'লোঁ। এতিয়া ভিতৰলৈ সোমাওঁ। ইয়াতে টিকেট দেখাই লওঁ। হৈ গ'ল কাম। এতিয়া ভিতৰত গৈ আনছে কি কৰিব, সি প্ৰথমবাৰ কাৰণে আজি আনচক লৈ পাৰ্কত। খেলে নাজানো আৰু। ঘৰত হ'লে পাৰ্কত যিখিনি বস্তু আছে সেইখিনি নিজে ঘৰতে কৰিব বিচাৰে, খেলিব বিচাৰে। এতিয়া ইয়াত কি কৰিব, এইটো লাগি গ'ল খেলা জুলনা। জুলনা খেলিছে আনছে জুলনা খেলিছে। আকৌ এটা খেলিও চুঁচৰিব লৈছে। চুঁচৰি সি খুব ভাল পায়। ঘৰত সি আমাৰ চুঁচৰা যি বস্তু চুঁচৰিবৰ কাৰণে উলিয়াই লয়। পুৰা চুঁচৰিছে আৰু আজি পায়। আকৌ এটালৈ গ'ল। এবাৰ ঢেঁকী খেলিছে। চুঁচৰি ভাল পাইছে আনছে, আকৌ চুঁচৰিবই বিচাৰি ফুৰিছে। হৈ গৈছে তাৰ খেলি। খেলৰ চাৰ্টৰ পৰা আহিলোঁ। আহি এতিয়া এইফালে অলপ ফুৰি আহোঁগৈ। পাৰ্কখনে নহা মোৰো বহুত বছৰে হ'ল। আজি 15 চনৰ মানতে আহিছিলোঁ চাগে, ভালকৈ মনতে নাই। তাৰপৰা অহা নাই। আজি ল'ৰাক পাই পেলাই আহিলোঁ। অলপ গোটেই পাৰ্কখন আপোনালোককো দেখাই দিওঁ। বহুত ধুনীয়া। এইখন লখিমপুৰত এইখনেই আছে ধুনীয়া পাৰ্ক। চিলড্ৰেন পাৰ্ক হয়, ভাল লাগে। আৰু আগতে স্কুলৰ দিনত খুব আহিলোঁ। আনছে খুব ফূৰ্তি হৈছে, খুব ফুৰিছে। এইবাৰ মাকৰ লগত ফুৰিছে।
এইখনে আছিল লখিমপুৰ গান্ধী পাৰ্ক বহুত বছৰ পাছত আহিলেও ভাল লাগিলে আপোনালোককো যিমানখিনি পাৰিলোঁ দেখালোঁ আৰু এতিয়া সন্ধিয়া সময় হৈছেগৈ আৰু বেছি টাইম নকৰোঁ ঘৰলৈ যাওঁগৈ আৰু এইফালে ল'ৰা ছোৱালীবোৰে খেলি আছে বহুতখিনি কমি গ'ল প্ৰথম আহোঁতে বহুতেই হৈছিলে আৰু আমিও ওলাই দিলোঁ এইফালে দাদাই ফুচকা বিকি আছে খাই দিওঁ তেন্তে ফুচকা খাই দিলোঁ দুটামান ফুচকা ফুচকা খাই আহি গ'লোঁ আকৌ এতিয়া সোমাইছোঁ হেং আউট ৰেষ্টুৰেণ্টত ফাষ্ট ফুড ল'বলৈ অৰ্ডাৰ দিয়া হৈ গ'ল এতিয়া বহি আছোঁ আমনি লাগি গৈছে ইমান টাইম হ'ল পোৱাই নাই 20 মিনিটৰ পিছত ফাইনেলি পাই গ'লোঁ এতিয়া লৈ যাওঁগৈ আহি পাই ম'ম' লৈ আহিছিলোঁ ম'ম' চৰি হেৰি ৰোল বাবা ৰোল লৈ আহিছিলোঁ ৰোলটো খাই লওঁ এইটো বহুত হেঙাহঁতৰ বাবা ৰোলটো খাবলৈ বহুত টেষ্টি হয় তেন্তে খাই লওঁ আৰু ভিডিঅ'টো ইমানতে সামৰোঁ আজি ইমানতে সামৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বাই